হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ আগত এবিধ ফুলৰ বৰা মইনো কেনেকৈ বনাইছোঁ সেয়া দেখুৱাব লৈছোঁ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখিনি মই ফুল যিখিনি মই গছৰ পৰা পাৰি আনিছিলোঁ এখন কাঁহীত লৈ লৈছোঁ ধুই পিনে। আৰু ইয়াৰ ভিতৰত এটা অংশ থাকে, এইখিনি আমি চফা কৰি ল'ব লাগিব। যিখিনি টান টান হয়, একদম মিহি মিহি আছে, কলডিলত যে থাকে ভিতৰৰ এটা অংশ, সেইটোৱে আমি ছিঙি লৈছোঁ। ছিঙি পিনে এইখিনি চব বাছি ল'ব লাগিব ধুনীয়াকৈ। এইখিনি মোৰ বাছি হ'ল। আৰু এটা বাতিত মই এয়া চাউল গুড়ি জলকীয়া, হালধি আৰু গৰম মছলা অলপ আৰু ধনিয়া পাউডাৰ অলপ লৈছোঁ। এইখিনি সকলো মিশ্ৰণ মই একেলগে পানী দি সানি ল'ম। তাৰপিছত ইয়াত অলপ নিমখ দিম, আন্দাজমতে দিম আৰু নিমখখিনি। তাৰপিছত অলপ বেকিং পাউডাৰ দিব লাগিব। এইখিনি মিশ্ৰণখিনি মই বনালোঁ। এইখিনিত অকণমান ক'লা জিৰা দিছোঁ, মই আগতীয়াকৈ দেখুৱাব পাহৰিলোঁ আপোনালোকক, এতিয়া দেখুৱাই দিছোঁ। এই ক'লা জিৰাখিনি দি ভালকৈ সানি ল'ব লাগিব। মিক্স কৰাৰ পিছত এখন কেৰাহী গৰম কৰি ইয়াত অলপ ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলখিনি গৰম হোৱাৰ পিছত মই এটা এটাকৈ ফুলখিনি এই মিশ্ৰণৰ লগত মিক্স কৰি এনেকৈ দি যাম। একেলগে 3-4টামান দিব পাৰিব। আৰু এইখিনি মই দিছোঁ, অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এয়া অলপ ৰঙচুৱা হৈছে। ইয়াৰ পিছত এইখিনি ছাইড কৰি আৰু 4টামান দি দিছোঁ মই লগতে, একেলগতে হৈ থাকিব। এইখিনি মোৰ হৈছেগৈ। মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে জনাব, আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।